নমস্কাৰ নিউজ এনি লাইভৰ সমূহ দৰ্শকক আমি স্বাগতম জনাইছোঁ। অসম বিধানসভাৰ নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। আমি আহি বিশ্বনাথ সমষ্টিৰ 182 নম্বৰ চেণ্টাৰত উপস্থিত হৈছোঁহি। আমি দেখিবলৈ পাইছোঁ ইয়াত এই সমষ্টিটোত এই চেণ্টাৰত এই কেন্দ্ৰত বিভিন্ন ধৰণে সজাই পৰাই তোলা হৈছে। বিশেষকৈ আমাৰ অৰ্ধসামৰিক বাহিনীৰ সকলো কৰ্মকৰ্তাই ইয়াত সুন্দৰকৈ সজাই পৰাই তুলিছে। ইয়াত আমাৰ শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ হৈ প্ৰক্ৰিয়া চলি আছে আৰু বৰ্তমানলৈকে প্ৰায় 13% ভোট আগবাঢ়ি আছে, সম্পূৰ্ণ হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ যে ইতিমধ্যে আমাৰ যিসকল নিৰ্বাচনৰ কৰ্মকৰ্তাসকলে তেখেতসকলে ৰাতিপুৱাৰ পৰাই অতি নিষ্ঠাৰে কামবোৰ সম্পূৰ্ণ কৰিছে। মই সকলো বস্তু আমাৰ কেমেৰা পাৰ্চন সঞ্জীৱ মহন্তদেৱক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু আমি ইতিমধ্যে দেখিছোঁ যে আমাৰ ভোটাৰ সংখ্যা প্ৰায় বাঢ়িবলৈ ধৰিছে আৰু আমি আশা কৰিছোঁ ইয়াত আমাৰ 80%তকৈ অধিক ভোট গ্ৰহণ হ'ব। দেখুৱাইছে আমাৰ কেমেৰা পাৰ্চন সঞ্জীৱ মহন্তই। এই কেন্দ্ৰটো দেখিবলৈ পাইছোঁ যে আমাৰ অৰ্ধসামৰিক বাহিনী কৰ্মকৰ্তাসকলে আগে পিছে আমি নেদেখা কিছুমান ৰেষ্টুৰেণ্ট বা তেওঁলোকৰ গেট ষ্টল আমি দেখিছোঁ। গতিকে এই সম্পৰ্কে আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম। भाई साहब, इसमें तो पहले भी बहुत चुनाव हुआ था, वोटिंग हो रहा था, लेकिन ऐसा वाला हम लोग कभी नहीं देखा है। लेकिन अब क्या कहेंगे इसके बारे में? ऐसा है सर, जैसे आज प्रशासन के द्वारा जैसे आपको जो आदेश मिलता है उसी हिसाब से क्या है मेन जगह जो सिटी है, सिटी टाइप का या कोई मेन पोलिंग बूथ है उस पर क्या है डेकोरेट करके पब्लिक का मतलब जान जैसे कि मतलब वोट डालने के लिए आते हैं, तो एक फोर्स के प्रति भी और प्रशासन के प्रति भी उनको क्या है थोड़ा सा ये लगे कि हाँ कि क्या यहाँ पे डेकोरेशन करके फोर्स का पड़ा उसका से लगा लो कि जागरूकता का प्रमाण लगा लो कि जागरूकता पब्लिक के अंदर एक भावना बढ़े, वोट डालने की भावना बढ़े कि भाई वोट हमारा अधिकार है, हमको पूर्व जो मतदान डालने का अधिकार है उसके प्रति उनके मतलब क्या है जागरूकता के तौर पे उससे उस हिसाब से देखा। बहुत बहुत शुक्रिया आप लोगों को। আমি দেখিছোঁ ৰাতিপুৱাৰ পৰা ইয়াৰ নিৰ্বাচনী কৰ্মকৰ্তাসকলে যথেষ্ট ত্যাগ স্বীকাৰ কৰি পেলাই কাম কৰি আছে। ৰাতিপুৱাৰ পৰাই প্ৰায় 5 বজাৰ পৰাই কাম কৰি আছে আৰু তেখেতসকলে ইয়াত কৰ্মৰত অৱস্থাত আছে। আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম যে এইবাৰৰ নিৰ্বাচনৰ সম্পৰ্কত তেখেতসকলৰ মতামত কি কৰিম। এইবাৰৰ নিৰ্বাচন খুবেই মানে জনপ্ৰিয় হৈ পৰিছে, মানে ভাল হৈছে আৰু এইবাৰ হেৰিটো মডেল চেণ্টাৰ কৰিছে আমাৰ এইটো বিশ্বনাথ চাৰিআলি গাৰ্লছৰ 137টো আৰু 182 আছে আমাৰ মামনি কটকী, অঞ্জলি চৌধুৰী, ৰূপালী বৰুৱা এনেকৈ কৰি আছোঁ আৰু ভালেই লাগিছে আৰু হেৰিটো আৰু ভাবিছোঁ আৰু ভালেই হ'ব বুলি। বহুত বহুত ধন্যবাদ। আপোনালোকৰ নিষ্ঠা সহকাৰে কাম কৰা আমি দেখিছোঁ ৰাতিপুৱা আমি 5 বজাৰ পৰা ইয়াত নিষ্ঠা সহকাৰে কাম কৰি আছোঁ। সন্ধিয়া 6টালৈকে বৰ্তমানলৈকেতো শান্তিপূৰ্ণভাৱে চলি আছে। বহুত বহুত ধন্যবাদ। আপোনালোকে কৰক কাম।